আপুনিও মূৰৰ বিষত ভোগে নেকি? তেন্তে চিন্তা নকৰিব, হয়তো আজি এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ মূৰৰ বিষ নাইকিয়া হ'ব পাৰে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মূৰৰ বিষৰ পৰা উপশম পাবলৈ আমি কি ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰোঁ তাৰ এটা চমু আভাস দিব চেষ্টা কৰিছোঁ। প্ৰথমতে আছে পানী। মূৰৰ বিষ হ'লে কিছু সময়ৰ মূৰে মূৰে এগিলাচ পানী খালেও মূৰৰ বিষৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি। এবাৰ মাত্ৰ আপোনাৰ শৰীৰটো হাইড্ৰেট হৈ যোৱাৰ পাছত মূৰৰ বিষ ক্ৰমান্বয়ে কমি আহিব। দ্বিতীয়তে আছে লং। কেইটামান লং কিছু সময় গৰম কৰি এখন ৰুমালত বান্ধি লওক আৰু এই টোপোলাটো নাকৰ ওচৰত থৈ গোন্ধ লৈ থাকিলেও মূৰৰ বিষৰ পৰা কিছু সকাহ পাব পাৰি। তৃতীয়তে আছে তুলসী পাত। তুলসীৰ কেইটামান আগৰ পাতৰ পৰা চাহ প্ৰস্তুত কৰি খালেও মূৰৰ বিষৰ পৰা উপশম পাব পাৰি। চতুৰ্থতে আছে আপেলৰ লগত নিমখ। যদি বহু চেষ্টা কৰাৰ পাছতো আপোনাৰ মূৰৰ বিষ কম হোৱা নাই, তেন্তে এটা আপেল কাটি লৈ লগত নিমখ সানি খালে মূৰৰ বিষ যথেষ্ট দূৰ হৈ যায়। পঞ্চমতে আছে জালুক আৰু পদিনাৰ চাহ। মূৰৰ বিষত জালুক আৰু পদিনাৰ চাহ খালে যথেষ্ট ভাল ফল পোৱা যায়। ইয়াৰ উপৰি মূৰৰ বিষ হ'লে এডোখৰ পৰিষ্কাৰ কাপোৰ পানীত তিয়াই মূৰত কিছু সময় ৰাখি শুই দিলে মূৰৰ বিষৰ পৰা কিছু উপশম পোৱা যায়। এই 5টা উপায় অৱলম্বন কৰি আপুনি আপোনাৰ মূৰৰ বিষৰ পৰা সকাহ পাব পাৰে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।